চাও আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। সকলোকে মোৰ চেনেল জিয়া কেপচাৰলৈ স্বাগতম জনাইছো। যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। দিল্লীত স্থাপন হল বিশ্বৰ সৰ্ববৃহৎ কোভিড হাস্পাতাল। দেওবাৰে আনুষ্ঠানিক উদ্বোধনৰ পাছতে হাস্পাতাল পৰিদৰ্শন গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু উইকেট কিপাৰ বেটছমেন মহেন্দ্ৰ সিং ধোনীৰ 1981 চনৰ আজিৰ এই দিনত জন্মগ্ৰহণ কৰিছিল। কেপ্টেইন কুল MS ধোনীক জন্মদিনৰ শুভেচ্ছা থাকিল। নগাঁৱৰ গান্ধীবৰীত সোমবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁৱৰ পৰা নগাঁও অভিমুখে গৈ থকা AS12 BC 0669 নম্বৰৰ এখন টেম্পুৱে ৰৈ থকা AS21C 5210 নম্বৰৰ এখন বলেৰো পিকআপ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। ৰাজ্যত নতুনকৈ 786 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে। ইয়াৰে 598 গৰাকীয়ে গুৱাহাটী মহানগৰীত। অনুগ্ৰহ কৰি সকলোৱে সামাজিক দূৰত্ব মানি চলক, মাস্ক পৰিধান কৰক আৰু পৰিষ্কাৰ পৰিচ্ছন্ন বিধি মানি চলক। এই আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।